জ্ঞানজ্যোতি ইউটিউব চেনেলৰ অন্য এটা নতুন এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজৰে পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে কেনেদৰে নিজৰ মোবাইলতে ভোটাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিব তাৰ বিভিন্ন ট্ৰিক্সসমূহ দেখুওৱা হ'ব। গতিকে নিজৰ মোবাইলতে খৰচ অবিহনে আপোনালোকে কৰিব লাগিব, কেৱল মাত্ৰ অকণমান নেটৰহে প্ৰয়োজন। গতিকে ভিডিঅ'টো অতি মনোযোগেৰে সম্পূৰ্ণৰূপে চাব, আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে জানে যে এই চেনেলৰ জৰিয়তে বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ'সমূহ বা লাগতিয়াল ভিডিঅ'সমূহ লৈ অহা হৈছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব আৰু ইয়াত চাৰ্চ কৰিব লাগিব nbsp.in। ইয়াৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াত যে আছে ভোটাৰ পৰ্টেল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, তাত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত যিহেতুকে নতুনকৈ ভোটাৰ আইডি এপ্লাই কৰিম, সেয়েহে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত এনেকুৱা এখন নতুন পেজ পুনৰ খোল খাব। ইয়াৰ পিছত ওপৰত আকৌ কৰিব নালাগে, তলত যে আছে তাত ইয়াত মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত কাষত থকা চেণ্ড OTP-ত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত অকণমান সময়ৰ পিছতে OTP আহিব, আৰু এই OTP কেইটা ঘৰকেইটাত ফিল আপ কৰিব লাগিব। OTP আহি গ'ল, গতিকে OTP কেইটা ফিল আপ কৰি দেখুৱাই আছোঁ। ফিল আপ কৰি কাষত থকা ভেৰিফাই অপশ্যনত ক্লিক কৰিব লাগিব। গতিকে ছাকচেছফুল দেখুৱাইছে। গতিকে এতিয়া আপোনালোকে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব লাগিব। ইয়াৰ আগতে পাছৱৰ্ডখিনি ফিল আপ কৰিব লাগিব। পাছৱৰ্ডখিনি ফিল আপ কৰি দেখুৱাই আছোঁ, আৰু এই পাছৱৰ্ডৰ যি ডিমো সেই ডিমো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ চাই ল'ব পাৰিব। পাছৱৰ্ডটো ফিল আপ কৰি এইখিনি মেটচ কৰি 18 লিখি দিলোঁ। ইয়াৰ পিছত এইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে কাষত থকা ঘৰটোত টিক মাৰ্ক লগাব লাগিব। ইয়াৰ পিছত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। গতিকে ইয়াত দেখাইছে ৱেলকাম টু দ্য ভোটাৰ পৰ্টেল, আৰু ইয়াৰ পিছত ৱেলকামত ক্লিক কৰিব লাগিব। এতিয়া প্ৰফাইল ডিটেইলছখিনি দিব লাগিব। যাৰ বাবে এপ্লাই কৰিম তাৰ নামটো ইয়াত ফিল আপ কৰিব লাগিব। ইয়াৰ পিছত এণ্টাৰ ইয়ৰ চাব নেম, ইয়াত একো কৰিব নালাগে। ইয়াত আছামটো চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত জেণ্ডাৰ চিলেক্ট কৰিলোঁ আৰু ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। ইয়াৰ পিছত এনেকুৱা এখন পুনৰ নতুন পেজ খোল খালে। ইয়াত সুধিছে যে ফাৰ্ষ্ট টাইমৰ কাৰণে এপ্লাই কৰিছে নেকি ভোটাৰ আইডিখন। গতিকে ইয়েছত ক্লিক কৰি দিম। মই ইয়েছত ক্লিক কৰিলোঁ। ইয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ বুটনত ক্লিক কৰিলোঁ। ইয়াৰ পিছত ইয়াত সুধিছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়ান, ইণ্ডিয়ান চিটিজেন হয়নে, গতিকে ইয়েছত ক্লিক কৰিলোঁ। আৰু এনেদৰে কৰি তলত থকা ছেভ এণ্ড কণ্টিনিউ বুটনত ক্লিক কৰিলোঁ। ইয়াৰ পিছত এনেকুৱা এখন নতুন ইণ্টাৰফেচ বা পেজ খোল খাব। ইয়াত
জন্ম চন তাৰিখ আৰু ডেটটো ফিল আপ কৰিলোঁ। ইয়াৰ পিছত ইয়াত ষ্টেট চিলেক্ট কৰিলোঁ আৰু লগতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ। মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিলোঁ নলবাৰী। ইয়াৰ পিছত তলত দেখুৱাইছে যে আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু এইবোৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিব লাগিব। মই আধাৰ কাৰ্ড চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আপলোড বটনত ক্লিক কৰিব লাগে, কিন্তু আপলোড বটনত ক্লিক কৰিলে আপলোড নহয়। তলত যে আছে চিলেক্ট ফাইল টু আপলোড, তাত ক্লিক কৰিব লাগিব। সাৰ্ভাৰ প্ৰব্লেম চলি আছিল, সেয়ে অকণমান ৱেইট কৰিছিলোঁ। ইয়াৰ পিছত ছেভ ফাইল টু আপলোড বা চিলেক্ট ফাইল টু আপলোড, তাত ক্লিক কৰিলোঁ। ইয়াৰ পিছত গেলাৰীৰ পৰাই ফটো মানে আধাৰ কাৰ্ডৰ ফটোটো আমি চিলেক্ট কৰিব লাগিব। অলৰেডি এই ফাইলটো আপলোড হৈ গ'ল। ইয়াৰ পিছত সেভ এণ্ড কণ্টিনিউ বুটানত ক্লিক কৰিলোঁ। ইয়াৰ পিছত এখন নতুন পেজ খোল খালে আৰু ইয়াত এতিয়া আপলোড পিকচাৰ, ইয়াত পিকচাৰটো আপলোড কৰিব লাগিব আৰু তাত ক্লিক কৰি দিলোঁ। গেলাৰীৰ পৰা পুনৰ ফটোটো চিলেক্ট কৰি ল'লোঁ আৰু ইয়াত ক্ৰপ কৰি ল'লোঁ। ক্ৰপ কৰি এডজাষ্ট কৰি লৈ আপলোড অপশ্যনত ক্লিক কৰিলোঁ। আপলোড হৈ গ'ল। এতিয়া তলত ইয়াত দিছে এণ্টাৰ ভোটাৰ আইডি নাম্বাৰ অফ ফেমিলি নাম্বাৰ, অৰ্থাৎ মাক বা দেউতাক বা ফেমিলি যিকোনো মেম্বাৰৰ ভোটাৰ আইডি যি নাম্বাৰ, সেই নম্বৰটো তাত বহুৱালোঁ। ইয়াৰ পিছত ৰিলেশ্যনটো কি, মাদাৰ নে ফাদাৰ, তাত এই ঘৰটোত লিখি দিলোঁ। মই মাদাৰ লিখি দিলোঁ। ইয়াৰ পিছত ছেভ এণ্ড কণ্টিনিউ বুটানত ক্লিক কৰিলোঁ। ইয়াৰ পিছত এনেকুৱা এখন নতুন এণ্টাৰ পেজ খোল খালে আৰু ইয়াত আটাইখিনি ফিল আপ নিজে কৰিব আপোনালোকে। ইয়াত হাউচ নং, তাৰপিছত পোষ্ট অফিচ, ভিলেজ বা টাউন, সেইবোৰ নিজে ফিল আপ কৰি ল'ব। লগতে পিন নং আৰু ষ্টেট চিলেক্ট কৰিব। লগতে ডিষ্ট্ৰিক্টও চিলেক্ট কৰি ল'ব। ইয়াত দেখুৱাইছে যে এছেম্বলি কনষ্টিটিউৱেঞ্চি, সেইটো আপোনাৰ যি হয় সেইটো আপোনালোকে নিজে চিলেক্ট কৰিব। ইয়াৰ পিছত ইয়ৰ এড্ৰেছত মই ৰেচন কাৰ্ডটো চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত পুনৰ আপলোড কৰিব লাগিব সেই ৰেচন কাৰ্ডৰ ফটোকপি, গতিকে অলৰেডি আপলোড হৈ গ'ল। ইয়াৰ ছেভ এণ্ড কণ্টিনিউ বুটানত ক্লিক কৰিলোঁ।
ইয়াত কিবা ৰৈ গৈছে সেইকাৰণে ভুল দেখুৱাইছে পোষ্ট অফিচটো ৰৈ গৈছে গতিকে পুনৰ পোষ্ট অফিচত ফিল আপ কৰি সেট এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিলোঁ ইয়াৰ পিছত এনেকুৱা এখন নতুন পুনৰ পেজ খোল খালে ইয়াত ফিল আপ কৰিব লাগিব জন্মৰ চন আৰু কাষত জন্মৰ মান্থ গতিকে সেইটো ফিল আপ কৰিলোঁ ইয়াৰ পিছত তলত আছে প্লেচ অৰ্থাৎ ঠাই বা গাঁৱৰ নামটো লিখি দিলোঁ ইয়াৰ পিছত তলত এপ্লিকেশ্যন বা যিজনৰ কাৰণে এপ্লিকেশ্যন কৰিছোঁ তেওঁৰ নামটো ফিল আপ কৰি সেভ এণ্ড কণ্টিনিউ বটনত ক্লিক কৰিলোঁ ইয়াৰ পিছত এনেধৰণে ওলাই গ'ল এই ফৰ্মখন আপোনালোকে এই ফৰ্মখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব ইয়াৰ পিছত ইয়াত দেখুৱাইছে কংগ্ৰেচুলেশ্যন শিক্ষামণি বৰা গতিকে যিসকল লোকে এতিয়ালৈকে ভোটাৰ আইডি এপ্লাই কৰা নাই তেওঁলোকে অতি সহজে মোবাইলৰ জৰিয়তে এই ভোটাৰ আইডি এপ্লাই কৰিব পাৰিব পিছৰ ভিডিঅ'ত পুনৰ লগ পাম জয় আই অসম